हेलो राइज की खबर आपनलोकर आशा करो भाले आछे। आज आमी एटा नतुन रेसिपि লৈ আহিছো ঔটেঙা আৰু মাছৰ জোল। ভিডিওটো শেষলৈকে চাব, তেতিয়াহে গম পাব আমি কেনেকৈ বনালো। আশা কৰো ভিডিওটো ভালে পাব। ভাল লাগে যদি আমাৰ ভিডিওটো এটা লাইক কৰি দিব আৰু ধুনিয়া আছে এটা কমেন্ট কৰি দিব। এসা কি ধুনিয়া তৰকাৰী হয়। আহকচোন আমি ভিডিওটো আৰম্ভ কৰো কেনেকৈ বনালো। আমি এফালে এয়া ঔটেঙাটো লৈ লৈছো আৰু কেইটামান মটৰ এইখিনি আমি ধুনিয়াকৈ কাটি লওঁ। আমি চিয়া মটৰখিনি এনে এৱাই লওঁ। আমার মটরখিনি এৱাই হৈ গৈছে। এফালে আমি ঔটেঙাখিনি কাটি লওঁ। ঔটেঙাখিনি আমি মিডিয়াম সাইজকে ৰাখিম। এইখিনি আমি ধুনীয়াকৈ ধুই কেৰাহীটো দি দিছোঁ, অলপ বইল কৰি লওঁ। এনেকুৱা গৰম দিনত আৰু অলপ যদি টেঙা তৰকাৰী খায় বহুতে ভাল হয়। তো কাৰণে আমি এই আমাৰ এফালে ঔটেঙাখিনি সিজাই আছো। আৰু এফালে আমি দুটা আলু কাটি লৈছো আৰু পিয়াজ এটা আৰু এই ঔটেঙাখিনিৰ লগত আমি দি দিছো আৰু এটা আলু কাটি থৈ দিয়া আলুখিনি। এইখিনি আমি সিজাই লম। ঢাকনখন মাৰি দিছো। আমি বুটো দি দিছিলো। বুট আলু আৰু ঔটেঙাখিনি ধুনীয়াকৈ সিজাই লম। ইয়াত আমি হালধি দি দিছো। আৰু নিমখ 1 চামুচ। এইখিনি আমি এতিয়া নমাই লওঁ, সিজাই হৈ গৈছে। আৰু এইফালে কেৰাহীটো বহাই দিছোঁ, তেল দি দিছোঁ। তেলখিনি গৰম হৈ গৈছে, আমি পিঁয়াজ দি দিছোঁ আৰু কাটি থৈ দিয়া জলকীয়াখিনি আমি দি দিছোঁ, কেঁচা জলকীয়া আৰু আদা অলপ। এইখিনি দি আমি ধুনীয়াকৈ ভাজি ল'ম। আমাৰ ভাজা হৈ গৈছে। সিজাই থৈ দিয়া ঔটেঙা জোলখিনি আমি দি দিছোঁ। আমি ঔটেঙাখিনি অলপ থেঠালি লৈছোঁ। আপোনালোকে দেখিবই পাইছে আমি ঔটেঙাখিনি থেঠালি লৈছোঁ যে। আৰু ইয়াত আমি মাছখিনি দি দিম। অলপ উতলিছে, আমি এতিয়া মাছখিনি দি দিম। আৰু এইফালে বৰ ধনিয়া পাত। এই আমাৰ ফাইনেলি তৰকাৰীখিনি ৰেডি। এতিয়া আমি নমাই ল'ম। ভিডিওটো যদি ভাল লাগিলে তেলে এটা লাইক কৰি দিব আৰু এটা কমেন্ট কৰি দিবচোন। আৰু নতুন নতুন ভিডিও পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব। আশা কৰিছোঁ ভিডিওটো ভাল লাগে। বাই বাই।